Hello everyone, মই প্ৰিয়ামী গগৈ মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো এজন মহাপুৰুষৰ জীৱনী আৰু সেই মহাপুৰুষজনা হৈছে শ্ৰীমন্ত শংকৰদেৱ। আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি দিব। তেন্তে বলক আমি এটা ভিডিঅ'টো আৰম্ভ কৰো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। আৰম্ভণি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ পৃথিৱীৰ মহাপুৰুষসকলৰ ভিতৰতে এজন। অসমীয়া জাতি গঠন আৰু ভাষা, সাহিত্য আৰু সংস্কৃতিৰ পথ প্ৰদৰ্শক হিচাপেও এইজনা মহাপুৰুষ চিৰস্মৰণীয় হৈ থাকিব। তেওঁক অসমীয়া জাতিৰ পিতা বুলি ক'ব পাৰি। জন্ম, বংশ পৰিচয়। শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল 1449 খ্ৰীষ্টৰ আহিন মাহৰ শুক্লা দশমী তিথিত নগাঁও জিলাৰ বৰদোৱাৰ আলিপুখুৰী গাঁৱত। তেওঁৰ পিতাক কুসুম্বৰ ভূঞা আৰু মাক সত্যসন্ধা আছিল। কুসুম্বৰ ভূঞাৰ পিতৃ সূৰ্যবৰ আৰু মাতৃ আছিল খেৰহুতী। সৰুতেই পিতৃ মাতৃক হেৰুৱাত বুঢ়ীমাক খেৰহুতীয়েই শ্ৰী শংকৰদেৱক তুলি তালি ডাঙৰ দীঘল কৰিছিল। শ্ৰী শংকৰদেৱৰ দহোটা নাম আছিল, কিন্তু তেওঁ শংকৰদেৱ নামেৰেহে খ্যাত হ'ল। বাল্যকাল। শ্ৰীমন্ত শংকৰদেৱৰ 12 বছৰ বয়সলৈকে লিখা পঢ়াৰ প্ৰতি ধাউতি নাছিল। তেওঁ লগৰ শিশুসকলৰ সৈতে ধেমালি কৰিয়েই সময় কটাইছিল। তেওঁ এজন সাহসী শিশু আছিল। শিশু আৰু কিশোৰ অৱস্থাতে তেওঁ কেইবাটাও কাৰ্য কৰি সাহসিকতাৰ পৰিচয় দিছিল। শিক্ষা। লগৰীয়াসকলৰ লগত ধেমালি কৰি ফুৰা শংকৰদেৱক আইতাক খেৰহুতীয়ে 13 বছৰ বয়সত মহেন্দ্ৰ কন্দলী ছাত্ৰশালালৈ নি নাম লগাই দিলে। কন্দলীটোলত তেওঁ কম বয়সৰ ভিতৰতে পাঠবোৰ বুজি সকলো শাস্ত্ৰতে পাৰ্গত হৈ পৰিল। ছাত্ৰ জীৱনৰ প্ৰথম অৱস্থাতে তেওঁ যুত্যাক্ষৰ আকাৰ ইকাৰ নোহোৱাকৈ ঈশ্বৰৰ গুণ প্ৰকাশ কৰি এটি কবিতা ৰচনা কৰিছিল। কৰতল কমল কমলদল নয়ন ভৱদৱ দহন বন শয়ন ইত্যাদি। তেওঁ অধ্যয়ন কৰাৰ লগতে ব্যায়াম আদিও কৰিছিল। ঘৰুৱা জীৱন। প্ৰায় 10 বছৰ কাল বিদ্যা শিক্ষা গ্ৰহণ কৰি শংকৰদেৱ ঘৰলৈ আহি হিৰুমণি ভূঞাৰ দায়িত্ব গ্ৰহণ কৰে। তেওঁলৈ হৰিবৰগিৰিৰ কন্যা সূৰ্যৱতীক বিয়া কৰি আনে। তেওঁলোকৰ মনু নামৰ এটি কন্যা জন্ম হয়। মনুৰ 9 মাহতে সূৰ্যৱতীৰ মৃত্যু হোৱাত শ্ৰী শংকৰদেৱে মৰ্মান্তিক শোক পালে। মনৰ দুখ পাতলাবৰ বাবে তেওঁ দেশ ভ্ৰমণ কৰিবলৈ যায়। 12 বছৰৰ পাছত পুনৰ ঘৰলৈ আহে। ভাৰত ভ্ৰমণ কৰি বৈষ্ণৱ ধৰ্ম সম্পৰ্কে অধ্যয়ন কৰি তেওঁ অসমতো নৱবৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰে। এই ধৰ্মকে মহাপুৰুষীয়া ধৰ্ম বুলিও কোৱা হয়। এই ধৰ্মৰ মূল কথা হ'ল শ্ৰীকৃষ্ণ ভক্তি আৰু অহিংসা। তেওঁৰ মতে সকলো জীৱ একে, জাতিভেদ বৈষ্ণৱ ধৰ্মত নাই। এই ধৰ্মৰে তেওঁ অসমীয়া মানুহক ঐক্যবদ্ধ কৰিলে। শ্ৰী শংকৰদেৱে ধৰ্ম প্ৰচাৰত লাগি থকা অৱস্থাতে কালিন্দী আইক দ্বিতীয় বিবাহ কৰে। তেওঁলোকৰ 3জন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান আছিল। শংকৰদেৱৰ ধৰ্ম প্ৰচাৰত যিসকলে সহযোগ কৰিছিল সেইসকলৰ ভিতৰত মহাপুৰুষ মাধৱদেৱ অন্যতম। শংকৰ মাধৱৰ মিলনক মণিকাঞ্চন যুগ বুলি কোৱা হয়। সাহিত্য কৰ্ম। নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে তেওঁ কেইবা প্ৰকাৰৰ ৰচনা কৰিছিল। সেইবোৰ হ'ল গীত, বৰগীত, ভটিমা আদি, কীৰ্তন, কীৰ্তন ঘোষা, গুণমালা, উপাখ্যান, হৰিচন্দ্ৰ উপাখ্যান, বলিচলন, ৰুক্মিণী হৰণ, গজেন্দ্ৰোপাখ্যান, অজামিলোপাখ্যান আৰু কুৰুক্ষেত্ৰ, নাটক, পত্নীপ্ৰসাদ, কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়, নিবি নৱসংবাদ, ভক্তিৰত্নাকৰ আদিয়েই প্ৰধান। শ্ৰী শংকৰদেৱে চিহ্নযাত্ৰা নামৰ এখন ভাওনাও পাতিছিল। এইখনেই অসমৰ প্ৰথম ভাওনা। এই ভাওনাখনৰ বাবে বহুতো চিত্ৰও তেওঁ আঁকিব লগা হৈছিল। হৰিচন্দ্ৰ উপাখ্যান তেওঁ ছাত্ৰ অৱস্থাতে লিখা কাব্য। পত্নীপ্ৰসাদ প্ৰথম নাট আৰু ৰাম বিজয় নাট তেওঁৰ শেষ ৰচনা।
কীৰ্তন ঘোষা সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ। অন্যান্য তেওঁ ঈশ্বৰৰ উপাসনাৰ বাবে নামঘৰ স্থাপন কৰিছিল। ইয়াতে তেওঁ গীত ভাওনাৰ যোগেদি সাধাৰণ লোকক ভক্তি ধৰ্মৰ প্ৰতি আকৃষ্ট কৰে। নামঘৰৰ জৰিয়তে সমাজ সংস্কাৰো কৰিছিল। তেওঁ অসমীয়া সংস্কৃতিৰো সংস্কাৰ কৰিছিল। শ্ৰীমন্ত শংকৰদেৱে অসমত খোল তাল ভাওনা আদিৰ প্ৰচলন কৰিছিল। তিৰোধান মহাপুৰুষ হিচাপে খ্যাতি লাভ কৰা শ্ৰীমন্ত শংকৰদেৱৰ কোচবিহাৰৰ ভেলাকাকত কোটা ঠাইত 1568 খ্ৰীষ্টত তিৰুভাৱ ঘটে। সামৰণি কবি যতীন্দ্ৰনাথ দুৱৰাই লিখিছে, তোমাৰ জীৱনী দেৱ লিখে এনে সাধ্যকাৰ, গোটেই অসম জুৰি বিস্তৃত জীৱনী যাৰ। প্ৰকৃততে শ্ৰীমন্ত শংকৰদেৱৰ কাৰ্য বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। তেওঁৰ বহল মনে অসমীয়া সমাজৰ দুখবোৰ আঁতৰাই সমাজখনক নিকা কৰি শক্তিশালী অসমীয়া সমাজ গঠন কৰিছিল। যিমান দিন অসম থাকিব অসমীয়া জাতি থাকিব, শ্ৰীমন্ত শংকৰদেৱৰ অক্ষয় কীৰ্তিও চিৰযুগমীয়া হৈ ৰ'ব। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।